Hi guys, welcome to my YouTube channel. মই পম্পি খুলি কোৱা মনৰ কথা লৈ মই আজি আপোনালোকক দেখুৱাব খুজিছো আমাৰ ঘৰৰ ওচৰত নাৰ্ছিং এখন আছে ডক্টৰ MS সুলতান ক্লিনিক তো নাৰ্ছিংখন চাওক বহুত ধুনীয়া আছে এইটো চাওক হাৰ্স ঘোৰা নাৰ্ছিঙতে আছে এইটো নাৰ্ছিঙৰে হয় মেম্বাৰ চাওক নাৰ্ছিঙৰ সব আছে এইফালে চাওক খেতি আছে ধান গাঁৱলীয়া নাৰ্ছিং কিন্তু দেখিবলৈ বহুত ধুনীয়া আহিলে আপোনালোকে গম পাব কামটো ভালেই হয় সাকসেসফুল হয় আপোনালোকে আহিব আৰু মোক জনাব আমাৰ নাৰ্ছিংখনৰ বিষয়ে এতিয়া আমি ভিতৰলে যাম নাৰ্ছিংখনৰ ভিতৰলে এইখন নতুন হৈছে নতুন মানে পুৰণাই হয় কিন্তু এইটো হেৰিটো নতুন বনাইছে ঘৰকেইটা নতুন বনাইছে আহক ময়ো আজি প্ৰথমবাৰে আহিছোঁ এই নতুন বনোৱাৰ পাছত আগতে আহি আছিলোঁ আগতে আৰু এইখন আমাৰ গাঁও ৰাস্তা আমাৰ গাঁও এইজনী আমাৰ বাইদেউ এইটো আমাৰ দাদা এজন পেচেণ্টে হয় বন্ধু নিচিনাই হয় বেমাৰ হোৱাৰ ধন ধৰি আছে ভিতরে কি আছে সব বহুত ধুনীয়া বাগিচা ডগি ডগি এই ভিতরে ইয়া নাই আর চকি ধুনীয়া ডগি 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 কি করতে দেখিয়া দেখ 15 কেজি আছে না রুম বেলে এই যে টাকা রুম চলো এটা এসি রুম এটা কোন এসি এটা কে এটা এসি আছে এটা এমনি রুম মানুষ না একচুৱেলি এইটো নাৰ্ছিঙো হয় ধুনীয়া পাৰ্কিঙো হয় বহুত ধুনীয়া জেগাখন ঘৰৰ ওচৰতে আছে আমাৰ বেছি দূৰ নহয় আহিবলৈ মাত্ৰ 2 মিনিট সময় লাগে কিন্তু এই 2 মিনিট সময় লগাতো আমি আহিব নোৱাৰো ইমান মানে ঘৰৰ প্ৰেছাৰ তো বেলেগ চাইডে আহি গৈছোঁ চব মানুহৰ ঘৰ আছে কি ধুনীয়া ধাননি কচু কি ধুনীয়া কচু পুলি কোনে কোনে খায় বাৰু কচু পুলি জনাবচোন লতিও আছে চাগে কচু লতি নাই এইজনী মোৰ ফ্ৰেণ্ডজনী চাই লওক এফালে চাই দিয়া না প্লিজ চাই দিয়া না এইজনী আৰু চাওক ইয়াত এতিয়া আমাৰ ধান ৰুব এইটো হেৰিৰে হয় আমাৰ নাৰ্ছিংখনৰে হয় ইয়াতে ধান ৰুব পানী আহিছে এখন আমাৰ গাঁও হয় ৰাস্তা এইখন কৈছো ন এইটো সেইখন চাওক ৰাস্তাটো এইটো ৰাস্তা আৰু ইপাৰে অলপমান ইপাৰে আমাৰ নাৰ্ছিংখন এইটো চাওক ৰাস্তা আৰু এইটো নাৰ্ছিং বেছি দূৰ হেৰি নাই ডিফাৰেন্স নাই কিন্তু আমি আহিবলৈ আমি সময়ে নাপাওঁ মানুহে কয় নহয় পানী আছে আমাৰ তাত পানী নাই এতিয়ালৈকে
বেলেগ ঠাইত বহুত বহুত পানী হেৰি হৈছে, বানপানী। আমাৰ এইখিনি এতিয়ালৈকে হোৱা নাই। এয়াতো ধান ৰুবলৈ এয়া পানী, কিন্তু তেনেকৈ বানপানী বুলি হেৰি কৰিবলৈ আমাৰ ইয়ালৈ অহা নাই। হ'বও নালাগে বাৰু, পানীটো বহুত ফালতু যাব বেছি হয় ন, ই হইতেছে কিছু আছে নাই। ৰূপালী বাইদেউ যাওঁ। থাকো আৰু এয়া নাৰ্ছিঙতে আছে যে, হনুপা আহিছে। যাওঁ থাকক। মই কিন্তু আপোনালোকক ভিতৰত সোমাই দেখুওৱা নাই। মই খালি আমাৰ বাহিৰৰ হেৰিখিনি দেখাইছোঁ। ভিতৰত সোমাবলৈ বেয়া লাগে ন, পেচেণ্টবিলাক আছে, সেইটো কাৰণে মই নাই সোমোৱা ভিতৰলৈ। আপোনালোকে বা আমাৰ নাৰ্ছিংখন চাই কেনেকুৱা পাইছে মোক জনাব। ইয়াত আগতে আছিলে ৰাজহাঁহ বহুত আছিলে, এইকণতে পুখুৰী আছিলে ডাঙৰ। পুখুৰীটো এতিয়া বন্ধ কৰিছে, পাৰ্কিং কিবা আৰু কৰিব আৰু ছাৰে। কি ধুনীয়া নালাগে যে এইখন নাৰ্ছিং, ইমান ধুনীয়া মানে। মই আমাৰ ৰাস্তালৈকে গৈ আপোনাক দেখাই দিম মই কোনটো বাটেৰে আহিছোঁ, আৰু আমাৰ ছাৰৰ তাত ক্লিনিকৰ হেৰিটো দেখাই। বহুত দূৰৰ পৰা মানুহ আহে। আপোনালোকে যদি কোনোবাই আহিবলৈ ইচ্ছুক আছে, আহিব পাৰে। নাৰ্ছিংখনৰ নাম হৈছে MS চুলতান ক্লিনিক। ক'ত আছে মই সেইটো কোৱা নাই ন, মই এতিয়া কৈ দি আছোঁ। এইটো আছে তেজপুৰ ৰেডিঅ' চেণ্টাৰ বুলি জেগাকণ, তাত গোটলং, তেজপুৰ ৰেডিঅ' চেণ্টাৰ গোটলঙত এই নাৰ্ছিংখন আছে। নাৰ্ছিং মানে কি, নাৰ্ছিংখন নিজৰ ঘৰৰ নিচিনাই, ব্যৱহাৰ পাতি আপুনি যেনেকৈ ইচ্ছা তেনেকৈ থাকিব পাৰে। ইয়াত কোনো বান্ধা হেৰি নাই যে আপোনালোকে অ'ত নাযাব ত'ত নাযাব, এইটো নাখাব সেইটো নাখাব, এইটো নকৰিব, এইবিলাক নাই। আপোনালোকৰ নিজৰ মৰ্জি, মানে ঘৰুৱা নিচিনা আপোনাৰ এই নাৰ্ছিংখন। ইমানেই মানে ভাল লাগে আৰু পেচেণ্ট বহুত দূৰৰ পৰা পেচেণ্ট আহে। মই কিন্তু ভিডিঅ' কৰি আছোঁ, ছাৰে গম নাপায়। ছাৰে বা গম পালে কি হয় নাজানো, কিবা কয় ছাৰে। চাওক মানে ইমানেই ধুনীয়া আমাৰ নাৰ্ছিংখন। হয় অলপ ভিতৰুৱা হয়, ভিতৰুৱা জেগাত হয়, টাউনত নহয়। আপোনালোকেও ক'ব কেনেকুৱা লাগে। মোৰ ফ্ৰেণ্ডজনীয়ে কৈ দিব। আপোনালোকে চাই ক'ব কেনেকুৱা লাগিছে, আমাৰো ভাল লাগিব শুনি। কেনেকুৱা লাগিছে মোক লাইক কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰি আৰু কমেণ্টত মোক জনাব। এইটো চাওক, এইকণতে আছিলে পুখুৰীটো, বহুত ডাঙৰ পুখুৰী আছিলে। যেতিয়া পুখুৰী আছিলে তেতিয়া আমাৰ ৰাজহাঁহ বহুত আছিলে। আৰু এইটো আমাৰ কেণ্টিন হয়, বৰ্তমান এতিয়া বন্ধ আছে। কেণ্টিঙত নাই, কেণ্টিঙৰ মানুহবিলাক গুচি গৈছে এতিয়া, কাৰণ আবেলি হৈছে ন, সেইটো কাৰণে এতিয়া গুচি গৈছে। মই তাৰ ভিতৰলৈকে নাযাওঁ আৰু, যিহেতু বন্ধই আছে। এইফালে এটা আছে, এইফালেও আছে ৰুম। ভিতৰলৈকে মই নাযাওঁ, বোলে আমি গুচি যাওঁ, ৰাস্তালৈকে এৰি দিবা। মই এতিয়া ঘৰলৈ গুচি গৈ আছোঁ, যিহেতু মই ক'লোৱে ন ঘৰ মোৰ ওচৰতে। আৰু বিশেষকৈ মোৰ আজি অহা কাৰণ, মোৰ ঘৰৰ ওচৰৰে পেহী এজনী হঠাৎ পৰি গৈছে। পৰি যাওঁতে প্ৰেছাৰ ষ্ট্ৰক হৈছে। তো আজি 5 দিনমানে হ'ল ন, 5 দিনমানে হ'ল ইয়াত এডমিট হৈ আছে। চাওক ইমান ওচৰত, তথাপিতো মানে মই আহি চাবলৈ পৰা নাই।
সেইটো কাৰণে আজি আহিলোঁ। তো মই ভাবিলোঁ আমাৰ নাৰ্ছিংখনৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। সেইটো বুলিয়ে মই ভিডিঅ'টো কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, এইটো চাওক, ৰাস্তাটো ইমানেই ধুনীয়া দেখিবলৈ, চব গছ ইমান ধুনীয়া লাগে। আৰু মই ঘোঁৰাটো দেখাইছোঁৱে, যিহেতু ইয়াত ঘোঁৰাও আছিলে, কৈছোঁৱে ইমান ধুনীয়া ধুনীয়া ৰাজহাঁহ আছিলে, ডাঙৰ পথাৰ আছে। কৈছোঁৱে মই এইখিনি কথা আপোনালোকক, যে নাৰ্ছিংখন মানে ঘৰুৱা টাইপৰ আৰু এইফালে খেতি আছে, হালধীয়া। এইটো নাৰ্ছিঙৰ ভিতৰতে ধান খেতি আছে, নাৰ্ছিঙৰ ভিতৰতে আছে, সেইটো চাইডেও আছে পুখুৰী। মই এইফালে পুখুৰীটো বন্ধ হৈ যোৱাটোৱে দেখালোঁ, কিন্তু সেইটো চাইডেও আৰু আছে পিছফালে পুখুৰী। মই পিছফালে দেখুৱাই নহ'ল, মানে পাহৰিয়ে গ'লোঁ আপোনালোকক দেখাবলৈ, যিহেতু মই এতিয়া ঘৰলৈ গুচি গৈ আছোঁ ন, মই ৰাস্তাত আছোঁ। আৰু এইটো মই যিহেতু কৈছোঁ আমাৰ পেহীজনী এডমিট আছে, তো এইটো আমাৰ ভিনি আহি আছে মানে চাচুমাক চাবলৈ। এইটো ভিনি হাই কিয়ক, হাই এইটো ভিনি হাই দিছে। মই ইয়াত এটা নে দুটা মই ভিডিঅ' শ্বুট কৰিছিলোঁ, ইয়াত শ্বৰ্ট ভিডিঅ' ইনষ্টাগ্ৰামত দিছিলোঁ, কিন্তু মই ভিতৰলৈকে অহা নাছিলোঁ, এই মেইন ৰাস্তাটোতে কৰিছিলোঁ। চাওক ৰাস্তাটো দেখিবলৈ ইমান ধুনীয়া দেখিছে। চব গাঁৱলীয়া পৰিৱেশ, সেইটো গাঁৱৰ ভিতৰত আছে, কোনো টাউন বা হেৰিত নাই। ঠিক আছে, অ'কে, বাই বাই। মোৰ ভণ্টি মানে ভণ্টি হয়, ফ্ৰেণ্ড হয়, লগৰ হয়, সকলো। তাৰ মাক এডমিট আছে, তো তাইৰ লগতে ফুৰি চাকি চালোঁ। আৰু এতিয়া মই ঘৰলৈ গৈছোঁ, কৈছোঁৱে যিহেতু ঘৰ ওচৰতে, মই এতিয়া পায়ে যাম। মানে নাৰ্ছিংখনৰ পৰা ওলাই আহিলোঁ, যাওক আমাৰ গাঁৱৰে পোৱালি এইবোৰ খেলি আছে। আৰু মই এতিয়া আপোনালোকক এটা বস্তু দেখাম দেই, মোৰ ঘৰৰ ওচৰতে আছে, কিন্তু দেখুওৱা নহয়, কাৰণ মই ইউটিউব চেনেলটো বেছি দিন হোৱাও নাই বাৰু ন, একমাহমান হৈছে। কিন্তু মই বেমাৰত পৰি থকাৰ কাৰণে, বেমাৰত ভুগি আছিলোঁ যিহেতু, সেইটো কাৰণে মই ভিডিঅ' শ্বুট কৰিব পৰা নাই, আপলোড কৰিব পৰা নাই। আৰু পাই গ'লোঁ ৰাস্তাটো, মই দেখুৱাম ইয়াত আপোনালোকৰ হেৰি মাৰা আছে, নাৰ্ছিংখনলৈ যোৱা চাইনবোৰ্ড মাৰা আছে। মই আপোনালোকক চাইনবোৰ্ডটো দেখাই আছোঁ। মই ৰাস্তা পাই গ'লোঁ, এইটো কৈছোঁ ন, ইপাৰটো আহি গ'লোঁ, সিপাৰে আমাৰ ঘৰ। তো চাওক MA চুলতান ক্লিনিক, এইটো আমাৰ ৰাস্তা গাঁৱলীয়া। আৰু লগতে মই যিহেতু মই ইপাৰলৈ আহি গৈছোঁ, এতিয়া চাব দেই, বস্তু এটা চাই চাওক, স্কুলৰ পিছফালে মোৰ ঘৰ। এইফালে চাওক গছজোপা ইমান ধুনীয়াকৈ ৰাধাচূড়া ফুল ফুটি আছে। এইটো আমাৰ LP স্কুল আৰু ME স্কুল। ME স্কুলখন এইখন হেৰি হয়, মানে হেৰি হোৱা নাই এতিয়ালৈকে, ভেঞ্চাৰে আছে স্কুলখন, তো সেইটো কাৰণে স্কুলখন পকী হোৱা নাই, আৰু LP স্কুলখন পকী আছে। চাওক মোৰ ঘৰৰ ওচৰত ফিল্ড এখন আছে, আৰু তাৰ আগ চাইডে কি আছে, আমাৰ দোলাবাৰী গাঁও পঞ্চায়তখন আছে। মই কেতিয়াবা দেখুৱাম আপোনালোকক গাঁও পঞ্চায়তখন, মই এতিয়া সেইফালে নাযাওঁ, ওচৰতে আছে, কিন্তু মোক যাবলৈ মন যোৱা নাই। চাওক ৰাধাচূড়া ইমান ধুনীয়াকৈ ফুলি আছে, দেখিব ধুনীয়া লাগিছে ন গাইজ, মোক কিন্তু বহুত ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ফুলি আছে ফুলকেইটা। গৰু স্কুল ফিল্ডত গৰু দি থৈ দিছে মানুহবিলাকে, পোৱালিবিলাকে খেলেও ইয়াত, আমিও কেতিয়াবা আহোঁ ইয়াত। আমিও আগতে সৰু থাকোঁতে আমিও খেলিছিলোঁ, এতিয়া নহা হ'লোঁ, পোৱালিবোৰ খেলি আছে চাওক। তো যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, ইমানতে সামৰিছোঁ।